এখনৰ পিছত আন এখন দেশ আজি সাংঘাতিক ধৰণে অভাৱনীয়ভাৱে অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে এতিয়া দেখা গৈছে যে ভাৰতবৰ্ষৰ অৱস্থাও লাহে লাহে ক্ৰমাগতভাৱে আমি শ্ৰীলংকাৰ দিশে বিপৰ্যয়ৰ দিশে অৰ্থনৈতিক বিপৰ্যয়ৰ দিশে আগবাঢ়ি যোৱাটো আমি দেখিবলৈ পাইছোঁ যদিও ইমান দিন ধৰি আমাক কৈ থকা হৈছিলে যে ভাৰতবৰ্ষৰ যথেষ্ট পৰিমাণৰ বৈদেশিক মুদ্ৰা আছে কিন্তু শেহতীয়াকৈ প্ৰমাণিত হৈছে যে যোৱা সময়খিনিৰ আমাৰ যি ব্যৱসায় বাণিজ্য সেই হ্ৰাস পোৱাৰ কাৰণে যথেষ্ট পৰিমাণৰ বৈদেশিক মুদ্ৰা সংকটে দেখা দিছে যথেষ্ট পৰিমাণে হ্ৰাস পাইছে আৰু এনেকৈ যদি হ্ৰাস পাবলৈ হয় ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশ পৃথিৱীৰ এতিয়া আটাইতকৈ বেছি জনসংখ্যা থকা দেশত পৰিণত হ'বলৈ গৈ আছে এনেকুৱা এখন বিশাল দেশৰ অৰ্থনীতি যিকোনো মুহূৰ্ততে ভাগি যাব পাৰে তছনছ হৈ যাব পাৰে শেষ হৈ যাব পাৰে আৰু আমি সমগ্ৰ দেশখন দেউলীয়া ঘোষণা কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ যি ব্যাপক ৰূপত মূল্য বৃদ্ধি সংঘটিত হৈছে উৎপাদন নাই এই সময়খিনিত আমি উৎপাদন কৰাব পৰা নাই ইয়ালৈ ইনভেষ্টমেণ্ট অহা নাই বিদেশৰ ইনভেষ্টমেণ্ট অহা নাই ইয়াত যিবিলাকে ইনভেষ্ট কৰিছিলে কোভিডৰ পৰৱৰ্তী সময়ত ইয়াৰ পৰা বহুত ইনভেষ্টৰ্ছ গুচি গৈছে আমাৰ নিজৰ কোনো ধৰণৰ মেড ইন ইণ্ডিয়া মেক ইন ইণ্ডিয়া ঢেৰ কথা ক'লে কিন্তু সেই আটাইবিলাকৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে আমি প্ৰডাকশ্যন আৰু মেনুফেকচাৰিঙৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এতিয়ালৈকে বৰ বেছি আগবাঢ়িব পৰা নাই ব্যৱসায় বাণিজ্য বেয়া টুৰিজিমৰ অৱস্থাও বেয়া গতিকে এনেকুৱা পৰিস্থিতিত সাংঘাতিক ধৰণে আমি দেখিবলৈ পাইছোঁ বস্তুৰ মূল্য বৃদ্ধি সংঘটিত হৈছে গতিকে এই পৰিস্থিতি যদি সঁচাকৈ হৈ থাকিবলৈ হয় উৎপাদন নাই সাংঘাতিক ধৰণৰ বেনিফিচিয়াৰী ৰাজনীতি হিতাধিকাৰীৰ ৰাজনীতি ইয়াত কেৱল মানুহক কেৱল বিনামূলীয়াকৈ দিয়া ৰাজনীতি নিজক বচাই ৰাখিবৰ কাৰণে নিজৰ দলৰ কাৰণে ভোট কুটাবৰ কাৰণে কেৱল বিনামূলীয়াকৈ সামগ্ৰী দিয়াৰ কম্পিটিশ্যন এইবিলাক কৰিবলৈ যাওঁতে সমগ্ৰ দেশখনৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া হৈছে আৰু এনেকুৱা প্ৰেক্ষাপটত শ্ৰীলংকাৰ দিশত আমাৰ ভাৰতবৰ্ষখন আগবাঢ়ি গৈ থকা যেন অনুমান হৈছে আৰু সেইকাৰণে এই মুহূৰ্তত আমি প্ৰত্যেকজন ভাৰতীয়ই এই সম্পৰ্কে সজাগ হ'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবিলাকক আমি সকলো ধৰণৰ এনেকুৱা ধৰণৰ ভোট কিনা মানুহৰ মগজু কিনিবৰ কাৰণে ব্যৱহাৰ কৰা যিবিলাক হিতাধিকাৰী আঁচনি সেই হিতাধিকাৰী আঁচনিবিলাক বন্ধ কৰি দেশৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে দেশত যাতে ইনভেষ্টমেণ্টৰ পৰিমাণ বৃদ্ধি পায় তাৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে টুৰিজিমক বিকশিত কৰিবৰ কাৰণে আমি সকলোৱে একেলগতে মাত পাতিব লাগিব আৰু দেশৰ এই দুৰ্যোগৰ কাৰণে বিজেপি দল বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৰ্থমন্ত্ৰী আমাৰ যি বিত্তমন্ত্ৰী ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী আৰু অসমকে ধৰি ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীবিলাকৰ যি সুপাধিলা নীতি অদূৰদৰ্শী নীতি অদূৰদৰ্শী অৰ্থনৈতিক নীতি সেই অৰ্থনৈতিক নীতিক আমি কঠোৰভাৱে নিৰীক্ষণ কৰিব লাগিব আৰু দৰকাৰ হ'লে চৰকাৰবিলাকক আমি সকিয়াই থাকিব লাগিব বাণিজ্যিক ঘাটি বৃদ্ধিও ই এটা কাৰণ হ'ব পাৰে মানে একদম আটাইতকৈ ডাঙৰ কথা যে আমি বাহিৰৰ পৰা বস্তু কিনি আনিছোঁ অৰ্থাৎ আমদানি কৰিছোঁ কিন্তু আমাৰ ৰপ্তানি বঢ়াব পৰা নাই যাৰ ফলস্বৰূপে আমাৰ বাণিজ্যৰ সাংঘাতিক ধৰণৰ ঘাটি হৈছে বাণিজ্যৰ যেতিয়া ঘাটি হ'ব অৰ্থাৎ বৈদেশিক মুদ্ৰা আমাৰ ইয়ালৈ অহা নাই আমি আমাৰ দেশৰ মুদ্ৰা দি থাকিবলগীয়া হৈছে তাৰ ফলস্বৰূপে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰটো লাহে লাহে কমি আহি আছে কমি আহি এনেকুৱা পৰ্যায় পাইছেহি যে এতিয়া শ্ৰীলংকাৰ লগত তুলনা কৰিব পৰা এটা অৱস্থালৈ লাহে লাহে আহি আছে গতিকে এই মুহূৰ্তত আমাৰ দেশৰ ব্যৱসায় বাণিজ্য বৃদ্ধি কৰাবৰ কাৰণে আমাৰ দেশত প্ৰডাকশ্যন বৃদ্ধি কৰাবৰ কাৰণে আমাৰ দেশত কৃষি উন্নতি কৰি কৃষিৰ পৰা উৎপাদিত বস্তুবিলাক বিদেশলৈ যাতে আমি পঠিয়াব পাৰোঁ যাৰ পৰা আমি বৈদেশিক মুদ্ৰা ভাণ্ডাৰ আহৰণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব মাৰ্কিন ডলাৰৰ বিপৰীতে হুৰা কমিছে ভাৰতীয় মুদ্ৰা হয় মানে এইটোতো আমি সকলোৱে দেখিছোঁ যে ডলাৰ যা US ডলাৰ বুলি যাক কয় US ডলাৰৰ এনেকুৱা অৱস্থা হৈছে যে আমাৰ এতিয়া 80 টকাতকৈও এটা ডলাৰত আমি এতিয়া 80 টকাতকৈ বেছি পইচা দিব লাগে এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে কংগ্ৰেছ চৰকাৰৰ দিনত যেটো হয়তো 52 বা 53 টকা আছিল সেটো এতিয়া 80.15 টকালৈ অধপতিত হৈছে অৰ্থাৎ আজি 80 টকাতকৈ বেছি দিলেহে আমি এটা
আমেৰিকান ডলাৰ লাভ কৰিব পাৰোঁ। তাৰ অৰ্থটোৱে হ'ল যে আমাৰ দেশৰ অৰ্থনীতি বেয়া হৈছে, আমাৰ দেশৰ মুদ্ৰা বা টকাৰ যিটো মূল্য সেই মূল্যটো হ্ৰাস পাইছে আৰু পৃথিৱীৰ যি অৰ্থনীতি সেই অৰ্থনীতিৰ লগত আমাৰ দেশে ফেৰ মাৰিব পৰা নাই। নৰেন্দ্ৰ মোদীৰ চৰকাৰ ব্যৰ্থ হৈছে আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ এই ব্যৰ্থতাই, অৰ্থনৈতিক ব্যৰ্থতাই ইয়াত উৎপাদনহীনতা, ব্যৱসায় বৃদ্ধি কৰিব নোৱাৰা আৰু বিশেষকৈ বাহিৰৰ পৰা বেছিকৈ সামগ্ৰী ক্ৰয় কৰিবলগীয়া, আমদানি কৰিবলগীয়া অৱস্থাৰ সৃষ্টিয়ে এই অৱস্থাৰ সৃষ্টি কৰিছে। গতিকে মই সকলোকে এই মুহূৰ্তত সমগ্ৰ ভাৰতীয়ক ঐক্যবদ্ধ হৈ এইবিলাকৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আহ্বান জনাইছোঁ।